हेलो दोस्तों আজি আমি ক'বলৈ গৈছোঁ যে ইনকাম কেই প্ৰকাৰ আৰু ইনকাম কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আমি বিস্তাৰিত আলোচনা কৰিম। বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। আমি প্ৰথমে জানিব লাগিব ইনকামনো কি আৰু ইনকাম কাক বোলে তাৰ বিষয়ে আমি অলপ কথা পাতিম। ইনকাম হৈছে আপোনাৰ শ্ৰম আৰু সময় বিক্ৰী কৰি যি পইচা উপাৰ্জন কৰে তাকে আপোনাৰ ইনকাম বোলে। ইনকাম কেই প্ৰকাৰ? প্ৰথমে এই ইনকাম তিনি প্ৰকাৰ। এক নম্বৰ হৈছে লিনিয়াৰ, লেভাৰেজ আৰু ৰয়েলিটি। এতিয়া লিনিয়াৰ ইনকাম কাক বোলে? লিনিয়াৰ ইনকাম হৈছে নিজৰ শ্ৰম আৰু বিক্ৰী কৰি যি পইচা উপাৰ্জন কৰিব তাকে লিনিয়াৰ ইনকাম বোলে। যেনে লেবাৰ, ৰিক্সাৱালা। ধৰি লওক আপুনি এজন লেবাৰ ৰাখিছে, তেওঁ যদি 2 ঘণ্টা কাম কৰে তেতিয়াহ'লে তেওঁ 2 ঘণ্টাৰ পইচাহে পাব। আৰু তৃতীয়তে এজন ৰিক্সাৱালাই আপোনাক যদি 10 মিনিটৰ ৰাস্তা লৈ যায় তোক আপুনি 10 মিনিটৰ ভাড়াহে দিব, কিন্তু তাক 20 মিনিটৰ ভাড়া আপুনি নিদিব। এইটো হৈছে লিনিয়াৰ ইনকাম। দ্বিতীয়তে লেভাৰেজ ইনকাম হৈছে নিজৰ সময়খিনি আনৰ লগত মিলিত কৰি যি পইচা ইনকাম কৰে তাকে লেভাৰেজ ইনকাম বোলে। যেনে প্ৰাইভেট স্কুলৰ প্ৰধান শিক্ষক, ঠিকাদাৰ আদি। যেনে ধৰি লওক ঠিকাদাৰ এজনে ধৰি লওক আপোনাৰ এখন বিল্ডিং বনাব লাগে, তেতিয়া আপুনি কাৰ ওচৰলৈ যাব? নিশ্চয় ঠিকাদাৰৰ ওচৰলৈ যাব, কাৰণ ঠিকাদাৰৰ ওচৰত সেই লেবাৰ থাকে, কিন্তু আপোনাৰ ওচৰততো লেবাৰ নাই। গতিকে আপোনাক মিস্ত্ৰী, ঠিকাদাৰ সকলোৰ দৰকাৰ। যেতিয়া আপুনি ঠিকাদাৰৰ ওচৰলৈ যাব তেতিয়া ঠিকাদাৰে আপোনাৰ পৰা ঠিকা হ'ব যে এনেকুৱা যিকোনো এটা হিচাপত যে ইমানখিনি কাম ইমান টকা বা ইমান টকা, বা এজন লেবাৰৰ হাজিৰা ইমান টকা দিব লাগিব। তেতিয়া ঠিকাদাৰ এজনে আহিব, লেবাৰ মানি লওক তেওঁ 50জন লেবাৰ আনিলে আৰু 50জন লেবাৰৰ একজনৰ হাজিৰা দিব একদিনত 300 টকা। আৰু তেওঁ আহিব, ঠিকাদাৰে 300 টকা। 50জনৰ হাজিৰা দাম কিমান হ'ল? 15,000 টকা। কিন্তু তেওঁ এদিনত কিমান ইনকাম কৰিব জানেনে? তেওঁ আহিব দিনত এবাৰ বা দুবাৰ, আহি কিনে অলপ চাব, ক'ব তুমি এইটো কাম কৰা, সেইটো কাম কৰা। বা যিজন হেড অলপ লেবাৰৰ মাজত অলপ জানা আছে তেওঁক ক'ব তুমি এইখিনি কাম চাবা, এইখিনি চাবা। তেওঁ কি কৰিলে? নিজৰ সময়খিনি আনৰ লগত মাল্টিপ্লাই কৰি দিলে বা মিলাই দিলে, পূৰণ কৰি দিলে। তেতিয়া তেওঁ কি কৰিব? এই মালিকজনৰ পৰা এজন লেবাৰৰ প্ৰতি মানি লওক কমেও তেওঁ 50 টকাকৈ কমিশ্যন ল'ব। যদি তেওঁ 50 টকাকৈ কমিশ্যন লয়, এজন লেবাৰৰ প্ৰতি 50 টকা হ'লে 50জন লেবাৰৰ পৰা কিমান পাব? আপুনি 50 ইনটু 50 কিমান হ'ব? আমি পাই যাওঁ 2500 টকা। আপুনি এজন লেবাৰে কিমান পালে? 300 টকা। আৰু তেওঁ আহি মাত্ৰ 10 মিনিট বা আধা ঘণ্টা বা 1 ঘণ্টা অলপ চাই গ'ল কামখিনি, আৰু তেওঁ কিমান লৈ গ'লে? একদিনত 2500 টকা। এজন লেবাৰে এমাহত কাম কৰিলে কিমান টকা পাব? 9,000 টকা। যদি তেওঁ কোনো ছুটি নকৰে বা তেনেহ'লে তেওঁ 9,000 টকা পাব। আৰু এজন ঠিকাদাৰে চাওক, অলপমান মাহত এবাৰ দুবাৰ বা দিনত এবাৰ আহি অলপমান চাই গ'ল আৰু অলপ কৈ গ'ল, তেওঁ কিমান টকা ইনকাম কৰিলে? এক দিনত 2500 টকা হ'লে মাহত কিমান হ'ব? হিচাপ কৰক আপোনালোকে। 60-75 হাজাৰ টকা হৈ গ'ল। তেনেহ'লে চাওক, আমি সদায় লেভাৰেজ ইনকাম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আমি আন এখন ভিডিঅ'ত আমি আপোনাক জনাম যে ৰয়েলিটি ইনকাম কাক বোলে আৰু কেনেকৈ ইনকাম কৰিব পাৰি।